এখন দেশত এজন মানুহৰ বৰ ভোক লাগিছিল। ঘৰতো একো ৰন্ধা বস্তু নথকাত তেওঁ বজাৰলৈ গ'ল আৰু মুদ্ৰা এটা দি পিঠা ছখন কিনিলে আৰু পিঠাবোৰ লৈ ঘৰলৈ গুচি গ'ল। ঘৰলৈ আহি তেওঁ এখন এখনকৈ 5খন পিঠা খোৱাৰ পিছতো তেওঁৰ ভোক নগুচাত 6ম পিঠাখন খোৱাতহে তেওঁৰ ভোক গুচিল। সেই দেখি মানুহজনে নিজকে নিজে গালি পাৰিলে আৰু ওচৰ চুবুৰীয়াহঁতৰ ওচৰলৈ গৈ ক'লে যে, চোৱাচোন, মই এনে ভুল কাম কৰি পাওঁনে? 6 নম্বৰ পিঠাখন খাওঁতেহে মোৰ ভোক গুচে। তাকে নকৰি মই এখন এখনকৈ 6খন পিঠা খাব লাগেনে? তাকে দেখি ওচৰ চুবুৰীয়াহঁত তবথ মানিলে আৰু মনে মনে ক'বলৈ ধৰিলে যে, চোৱাচোন এই মূৰ্খটোৰ কথা। 6খন পিঠাৰ খোৱাৰ পিছতেহে যে তাৰ ভোক মৰিল, এই সামান্য কথাটোকে বুজি নাপালে। নিজৰ অজ্ঞতা প্ৰকাশ কৰি মূৰ্খই সদায় আনক হাঁহিবলৈ সুযোগ দিয়ে। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব আৰু এটা কমেণ্ট কৰি দিব।